Hai palisa minta dokter lo su rami di tebala la lukia su de sabotia mekolera su sabotia di kami gasu Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি ভিডিঅ'টো আমাৰ ডিপে ষ্টাৰ্ট কৰিলে মই গাড়ী লৈ বাট চাই থাকোঁতে সি এফালে ভিডিঅ' কৰি আছিলে আপোনালোকক কৈছে ভিডিঅ'টো চাই থাকিব আমি হস্পিটেললৈ ওলাইছোঁ আৰু এতিয়া টেভিলাৰ কাৰণে ৰৈ আছোঁ আৰু এতিয়া আহি আমি টেঙাখাট টাউন পালোহি অকণমান সোমালেই হস্পিটেলখন পায় আৰু আমাৰ দীপক আচলতে বেজি দিয়াই আছোঁ আমাৰ বেটাক কুকুৰে কামুৰিলে কেনেকৈ কামুৰিলে কি কথা আচলতে ৰাতিপুৱাই এওঁ ডিউটিলৈ ওলাই যোৱাৰ পাছতে বেটা ওলাই গৈছিলে বতাহতৰ ঘৰলৈ বুলি আৰু ৰাস্তাতে কুকুৰ এটা শুই আছিলে বেটাই জোকাই দিলে সেইটো কাৰণে কামুৰি দিলে আৰু কামুৰাৰ পাছততো বেজি দিয়াবই লাগিব আৰু বেজি দিয়াই এয়া মাহঁতৰ ঘৰত সোমালোঁ আৰু ইয়াক চাওকচোন ভাইটিয়ে মানে ক'ৰ পৰা নাজানো ইমান ডাঙৰ বেলুন আনিলে নহয় ইমান ডাঙৰ হ'লোহি নিজে মানে ইমান ডাঙৰ বেলুন কেতিয়াও দেখা পোৱা নাই আৰু বেলুনটো দেখি আমাৰ দীপ নীলৰ কিমান যে ফূৰ্তি এইফালে মাও আহিলে বেলুনটো চাওঁ বুলি সঁচাকৈ চাওকচোন কিমান ডাঙৰ আৰু সেয়া নেক্সট ডে ৰাতি 2টামান বজাত আৰু ঘৰত এখন সকাম পাতিছোঁ মোৰ চকুত টোপনি নাই আৰু সিহঁতকেইটাক চাওকচোন দুইটাই সাৱতাকৈ হৈছে আৰু এয়া ৰাতিপুৱা হৈ গ'লহি এতিয়া 10টামান বাজিছে আৰু এয়া ঘৰত এখন সকাম পাতিছোঁ ভাগৱত পাঠ এয়া ভকতসকল আহিছে মই ভৰি ধুৱাবলৈ এয়া ৰৈ আছিলোঁ এয়া ভৰি ধুৱাই ভিতৰলৈ এয়া আমাৰ দীপেও ধুৱাইছে মোৰ লগত দেই আৰু এইফালে সকাম আৰম্ভ হৈ গৈছে আৰু লাহেকৈ সকলো ভকতসকল আহি পালেহি আৰু সকামৰ সকলোখিনি বস্তু এনেকৈ থাপনা পাতি দিয়া হ'ল আচলতে এয়া আমাৰ চাহ দি থকা হৈছে এয়া ভিতৰত সোমাব নোৱাৰি ভকতসকলৰ মাজত কাৰণ আমাৰ ৰুমটো সৰু এয়া আমাৰ ঘৰৰ বৰজনা ডাঙৰ বৰ্তাকে চাহ দি দিছে আৰু এইফালে ভাগৱত পাঠ কৰা হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে জনাব আৰু এইফালে সেৱা কৰি থকা হৈছে ভাগৱত পাঠ কৰি সামৰণি মাৰিলে ভকতসকলে ভাগৱত পাঠ কৰি সামৰণি মৰাৰ পাছতে আমাৰ সকামত যিহেতু পিঠা দিয়া হয় পিঠা কল তেনেকৈ সকলোকে আমাৰ ৰান্ধনীয়ে ভগাই দিবলৈ লৈছে আৰু আমিও ধুনীয়াকৈ পাতবিলাক পাৰি দিছোঁ আৰু সকামখন বহুত বেছি ভাল লাগিলে কৰি যেনেকৈ মানে মনত ভাবিছিলোঁ তেনেকৈ হ'ল ভাল লাগিলে মনটো মুকলি লাগিলে যিহেতু বহুত দিনৰ পৰা কৰিমকৈ কৰিব পৰা নাছিলোঁ সময়ৰ মানে হেৰিৰ কাৰণে আজি মিলিলে সকামখন ধুনীয়াকৈ কৰিলোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ ঘৰখন যাতে ঈশ্বৰে সদায় ভালে কুশলে ৰাখি পালি থ'ব লাগে আমাৰ এই সৰু পৰিয়ালটোক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই